নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই গীতামণি দাসে কিবা কৰি আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা বেলেগ ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো কিনো হ'ব আপোনালোকক তাকে জনাব বিচাৰিছোঁ। মই এগৰাকী ইউটিউবাৰ ভিডিঅ' এটা চাই মই এইটো ৰিপিট কৰিব বিচাৰিছোঁ, কাৰণ মোৰ ক্ষেত্ৰত এপ্লাই কৰি পিনে আৰু মই তাকে আপোনালোকক জনাম কেনেকুৱানো ফল পালোঁ। কিন্তু মই নকৈ নোৱাৰিছোঁ, সেইবাবে এই ভিডিঅ'টো মই বনালোঁ। মই কেনেকুৱা ধৰণৰ ফল পালোঁ আৰু সেই ইউটিউবাৰগৰাকী মোৰ কোনো শত্ৰু নহয়। তেওঁৰ লগত মোৰ কেনেকুৱা সম্পৰ্ক আছে সেইটো আপোনালোকে এটা ভিডিঅ'ৰ পৰাই গম পাই যাব। ঠিক আছে, তথাপিতো মই বনালোঁ, কিন্তু তেনেকুৱা ভিডিঅ' তেওঁ দিব বুলি মই ভবা নাছিলোঁ। আৰু মই কেনেকুৱা পালোঁ মই আপোনালোকক শেষত জনাই আছোঁ। আৰু ইউটিউবাৰগৰাকী কোন সেইটো জনাম। খালি কি মই ভিডিঅ'টো নবনাওঁ বুলি এবাৰ ভাবিলোঁ, আকৌ ভাবিলোঁ নাই বনাওঁচোন। নিজৰ ক্ষেত্ৰত এপ্লাই কৰি মই কি ফল পালোঁ ময়ো আপোনালোকক জনাব বিচাৰিলোঁ। আৰু তেওঁৰ পৰা মইতো আশা কৰা নাছিলোঁ এনেকুৱা এটা ভিডিঅ' দিব বুলি। ঠিক আছে, বলকচোন সেই ইউটিউবাৰগৰাকী কোন আপোনালোকে প্ৰথম চাই লওক, তেওঁৰ লগত মোৰ সম্পৰ্কটো কেনেকুৱা আৰু মই কি কাৰণেনো এই ভিডিঅ'টো বনাই তেওঁৰ বিষয়ে ক'ব লগা হৈছে। ঠিক আছে, আমি চেম্পু দি ধুই ল'লোঁ। তাই ভালদৰেটো ধুই ল'বলৈ কৈছিলে, ধুই লোৱা হ'ল। তাৰপিছত শুকাই যোৱাৰ পাছত মই ভাবিলোঁ আকৌ এবাৰ তিয়াই লওঁ, অলপ চুলিখিনি তিতা ভাৱ এটা থাকিব লাগিব বুলি ক'লে না, সেয়ে মই ধুই ল'লোঁ। আৰু মই অকণমান দেৰি পিছত লগাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ৰিজাল্টটো কি হ'ব। ঠাণ্ডা হৈ গ'ল, এতিয়া মিক্সিত দিব কৰাইছোঁ। এতিয়া মই পিচি লওঁগৈ। এইয়া পিছা হৈ গ'ল। এতিয়া মই চেকি ল'লোঁ। চেকি লোৱা মই দেখুৱাব নোৱাৰিলোঁ চেকি থাকোঁতে, কাৰণ কেলৈ অকলে নিজে কেমেৰা ধৰি ভিডিঅ' কৰিব লগা আছে সেইখিনি গোটাখিনি। ঠিক আছে, আৰু হৈ গ'ল। আৰু মোৰ ওচৰত কৰ্ণফ্ল'ৰ আছিলে, কৰ্ণফ্ল'ৰখিনি ক'ত থ'লোঁ ক'ব নোৱাৰোঁ। এতিয়া মই সেইকাৰণে পিঠাগুড়ি অলপ আছিলে, পিঠাগুড়ি এতিয়া লৈছোঁ। ঠিক আছে, মই মিক্সাৰটো বনাই লওঁ তেতিয়াহ'লে। এয়া পিঠাগুড়ি উলিয়াইছোঁ। এতিয়া ভেন্দিখিনি গৰম কৰিছোঁ, আৰু অকণমান গৰম ভাৱ আহোঁতে ইয়াত পিঠাগুড়ি মিলাই দিলোঁ। আৰু মোৰ কিবা এটা গণ্ডগোল হ'ল, পিঠাগুড়িখন অকণমান গোটা হৈ আছে। হ'ব দিয়ক, প্ৰথমবাৰ বনাইছোঁ নহয়, কিবা এটা ভুল হ'বই লাগে। আৰু চুলিত লগাওঁতে পিঠাগুড়িখিনি অলপ হাতে পিটিকি মোহাৰি দিম, আৰু তেনেদৰে লগাই দিম এইবাৰ। মই ব্যৱহাৰ কৰিম অৰিফ্লেমৰ হেয়াৰ অইল, কোকোনাট হেয়াৰ অইল। মই এতিয়া এচামুচ ইয়াত ব্যৱহাৰ কৰিম। আৰু এতিয়া মই লগাই আছোঁ। নিজে লগাব লগা হৈছে, লগাই দিয়া মানুহ নাই যিহেতু, সেইকাৰণে এইটোৰে আইনা এখন লৈ পিনে পকাতে বহি লৈছোঁ, আৰু বহি লৈ পিনে লগাই আছোঁ। তাৰপিছত দেখুৱাই আছোঁ লগাই লোৱাৰ পাছত কি হৈছে। আৰু ফণিয়াই যাব লাগে দেই, আপোনালোকে যদি কৰে তেতিয়া ফণিয়াই ল'ব। মই ফণিয়াম। অৱশেষত এই পৰ্যায় পালোঁগৈ। এয়া লগোৱা হৈ গ'ল, দেখিছে নহয়। আৰু বেলেগে কোনোবাই লগাই দিলে খুব ধুনীয়াকৈ লগাব পাৰে। এতিয়া নিজেই লগাব লগা হ'ল নহয়, যেনে তেনে আৰু বান্ধি থৈছোঁ আৰু চুলিখিনিও চুটি নহয়। ঠিক আছে, এতিয়া আমি 1.5 ঘণ্টা সময় শুকাবলৈ দিম। আৰু সেই 1.5 ঘণ্টা সময়ত মোৰ যদি কিবা কাম আছে সেই কামখিনিও কৰি লওঁ। মই 10:30টাত লগাইছিলোঁ, এতিয়া 11টা বাজিছে। আৰু সেইকণ সময় শুকাই মই গোটেই সহায় লৈছোঁ অকণমান। বহি আছে, আৰু মই তাৰ লগতে বহি পিনে এইদৰে মই চুলিখিনি শুকাবলৈও দিছোঁ। ঠিক আছে, শুকোৱাৰ পাছত আৰু ধুই লোৱাৰ পাছত কি ফল পাওঁ আপোনালোকক জনাই আছোঁ। হৈছে না?
1.5 ঘণ্টা সময় সম্পূৰ্ণ হৈ গ'ল এতিয়া মই চুলিখিনি ধুইছোঁ একেবাৰে টেপটোৰ তলতে চুলিখিনি মেলি বহি দিছোঁ আৰু চাই লওঁ ধোৱাৰ পাছত কিনো হয় সুকন্যা শইকীয়াৰ ভেন্দি কেৰাটিন স্পা লগাই মোৰ কি হৈছে দশা তাক আপোনালোকক জনাই আছোঁ এই সময়কণত লৰাই ভিডিঅ' কৰি আপোনালোকক মই একো ক'ব নোৱাৰোঁ মই কাইলৈ যিহেতু চেম্পু ইউজ কৰিম চেম্পু ইউজ কৰাৰ পাছতহে চুলিখিনি কি পালোঁ নেপালোঁ আপোনালোকক জনাব পাৰিম এটা কথা আছে নহয় লোকক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকে খা সেয়া ময়ে হৈছোঁ আৰু এই ভিডিঅ'টো বনাই লৈ পিনে মই কি পালোঁ কি নাই পোৱা আপোনালোকক জনাই আছোঁ ঠিক আছে কাইলৈ অপেক্ষা কৰক কাইলৈ চেম্পু দিয়াৰ পাছতে মই চুলিখিনি আপোনালোকক কেনেকুৱা হ'ল সকল মই কালি আৰম্ভ কৰা ভিডিঅ'টো শেষ কৰা নহ'ল কাৰণ আজি মই শেষ কৰিব লাগিব যিহেতু কালি যিটো মানে বিষয়ৰ ওপৰত মই ভিডিঅ'টো বনাইছিলোঁ কালি সমাপ্ত কৰা ভিডিঅ' নাছিল ঠিক আছে মই কৈ আছিলোঁ যে সুকন্যাই এনেকুৱা ভিডিঅ' বনাব নালাগিছিল বুলি কি কাৰণে কৈছিলোঁ এতিয়া শুনক মোৰ চুলিখিনি চাই আপোনালোকে কিবা অনুমান কৰিব পাৰিছেনে ঠিক আছে মই মোৰ নিজৰ মুখৰে আপোনালোকক এতিয়া জনাইছোঁ কিয় মনা কৰিছিলোঁ ইমানেই ভাল পালোঁ তেওঁ দিয়া স্পা কেৰাটিনটোৱে লগাই ভেন্দি মানে চুলিখিনি ইমানেই চফ লাগিছে আৰু ইমানেই মোৰটো পাতল লাগিছে ন সেইটো আপোনালোকক মই জনাব নোৱাৰোঁ আৰু কিয় কৈছিলোঁ এনেকুৱা ভিডিঅ' বনাব নালাগে বুলি এনেকুৱা ভিডিঅ'ৰ পৰা আমি সুফল পালোঁৱেই তথাপিতো তাতকৈ আৰু ভাল ভিডিঅ' বনাওক যাতে আমি কিবা এটা শিকিব পাৰোঁ আৰু আমি উপকৃত হ'ব পাৰোঁ নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি ঠিক আছে আৰু তুমি বেয়া নাপাবা মই এনেকৈ ভিডিঅ'টো আৰম্ভ কৰাৰ বাবে ঠিক আছে আৰু তুমি আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ